Hi guys, আমি আজি আহিছো ইয়া বহিন্দৰ পথাৰা বুকা লগাবৰ কাৰণে মানে আজি নতুনকৈ গছ ধৰিছে তাৰপিছত নিজৰা ইয়া আগে গৈ আছে আমি মানে গাইজ গৈ আছো এতিয়া মানে কি ক'ম আৰু এতিয়া বৌ আৰু সিহঁতৰ মানে মায়ে লগাই আছে বাইদেৱে আপোনালোকক দেখাই আছো বাৰু গৈ আছো এতিয়া ইয়া চবফালে চাওকচোন ইমান ধুনীয়া দিলে আৰু এতিয়া গৈ আছো চেণ্ডেল আৰু বিচনী লৈ আহিছো লগত লগা লগা আমাক মানে গাই চাই খেদাই আছে বৌয়ে মই মাটি খেদাইছো লগা লগা বুলিকে আৰু ইমান গৰম কেনেকৈ আজি বোকা লগাম আৰু মোকতো গাইছ লগাবলৈ দিয়া নাই ঘৰত মানে ঘৰত লগোৱা হোৱা নাই বোকা সেইটো কাৰণে মোক মানে লগাব দিয়া নাই আৰু তাৰপিছত ভিডিঅ' অকণ বনাই দিওঁ অকণ তোক আৰু এবাৰ নাযাওঁ মই এইখন থাপতহে ল সেই বুঢ়া যাওঁ মাতি নহয় মই মানে কি মানে চানে নহয় ইয়াতে কুঠ বিচনী লৈ আহিছো নেকি বহুত গৰম মানে তুই লৈ যা নাথাকিবি ইয়াতে চেণ্ডেলটো থৈ দিছোঁ তাৰপাছত এয়া এতিয়া লগাম অলপমান ধান লগাব দিয়া নাই মোক তথাপিও অঁ মোকো লগাব দিয়া নাইতো আমাৰ ছাৰ এয়া চাওক মই যে এনেকা বোকা লগাব নোৱাৰোঁ মোৰ তালো চালো পুৰি গৈছে মই যে কাপোৰে নানিলোঁ মাথাত বান্ধিবলৈ বাইদেউ গামোচাখন দিয়ক কেনেকুৱা লাগিছে আজি বোকা লগাই আমাৰ কৰি মৰা আহি গৈছে তাকেতো ফোন কৰি আছোঁ অঁ কোনফালে লগাই আছে মই সেইফালে দেখাই খেদাই আছোঁ নহ'লে সেইটোৱে গ'লো হয় আৰু লগা লগা নাই যাম মই একে দৌৰি দৌৰিহে আগ পিচ কৰি থাকিমগৈ হৈ গ'লে আৰু এতিয়া আহি পাই গ'লোঁ ৰোৱা হৈ গ'ল এডৰাই আছিলে ৰোৱা সেইটো কাৰণে চবেই অলপ ফূৰ্তি হাঁহি ধেমালিকৈ ৰুই মানে খতম কৰি থৈ আহিলোঁ আৰু একডৰাই দিছিলে পাছত কালিৰ পৰা দিব নেকি আৰু বেলেগ ৰোৱনী আহিব চাগে কালিৰ পৰা তাৰপিছত আমি এডৰা দিয়াৰ কাৰণে মানে আমি মানে একডৰাটোৱে লগাই থৈ আহিলোঁ আৰু পিছত বেছি নলগালোঁ পাছত আৰু এনেকৈ আমি ধেমালি চেমালি কৰি কিনে আৰু লগালোঁ এতিয়া গা পা ধুম আৰু চবেই আহিলোঁ তাৰপিছত এতিয়া যাম তেজপুৰ মানে এই ইহঁতৰ বাইদেউৰ মানে কিবা কাম আছে নেকি মানে নহয় কিবা এইটো কি বুলি কয় এইটো স্কুলৰ অংগনবাড়ী স্কুলৰ খাদ্য দিয়েতো সেইটো মানে আজি আনিব যায় নেকি চাগে তাকে মানে বাইদেউ কৈছে কি ব'লা মোৰ লগতে বুলিকে সেইটো কাৰণে মানে আমি যাম আৰু এতিয়া নিজৰা আৰু মই তাৰপিছত গৰমত অৱস্থা নোহোৱা হ'ল চাওকচোন এয়া মানে এতিয়া মুখ চুখ ধুই কিনে এতিয়া অলপমান ৰেষ্ট লৈছোঁ আৰু আহি কিনে নিমখ পানী দিলে খালোঁ এতিয়া অলপমান ৰেষ্ট লৈছোঁ ফোনত আৰু সিহঁতৰ দাদা ইন্দৰি আছে মানে মা আছে সিহঁতৰ দাদা তাৰপিছত খুৰা আছে আৰু তাৰপিছত এইটো আছিলে দাদা মানে সৰুতে আৰু এইটো সৰু ফটো হয় এইটো আৰু এতিয়া ফাইনেলি মানে তেজপুৰ যাম তাৰপিছত আপোনালোকক মানে কিহত যাম দেখাই আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই
আমি এতিয়া খাই বৈ ওলাই আহিলোঁ সেয়া আজি কি মানে শ্বপিং কৰিব যাব ওলাইছোঁ এয়া শ্বপিং মানে আমাক বোলে শ্বপিং কৰাব নিব সেইটো কাৰণে ইমান হাঁহি আমাৰ এয়া ফ্লাইটখন আহি গ'ল টিকেট কেতিয়াবা বুক কৰা হ'ল ফ্লাইটখনৰ ফ্লাইটৰ টিকেট কেতিয়াবা বুক কৰা হ'ল মানে আহি পালে এতিয়া ফাইনেলি মোৰ আৰু লাগি আছে যে চুলি বচোন ভিতৰত বহি ল জলদি এখন পিঠিত আৰু লাগি আছে শান্তি পাইছোঁ চলা খাই ইন্দু থাকিব অসমীয়া দিন তামোল খাওঁ সেইকাৰণে অকলে বেয়া লাগে যে ইন্দে বৰ লগত যাম কৈছোঁ উলিয়াই দে না মুনা গৈ আছে ক'ত ক'ব সি পেটটো পঠিয়াই ফ্লাইটৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি উৰিব হৈছে লেণ্ড কৰিব বেয়া এয়াই হৈছে আমাৰ ফ্লাইটৰ এই মুন্দাটো টিকি লাগে আৰু সেইটো মিঠা এটা লাগে ধুনীয়া এটা মিঠা এতিয়া আহি পালোঁ মেইন ৰোডত এয়া ক'বলৈ ওলালে নেকি এতিয়া গৈ আছোঁ আমি এয়া চাব মানে বহুত গৰম কি ক'ব আৰু উপায় নাই এইটো ওলাই আহিবলগীয়া হৈ গৈছে এতিয়া আহি পালোঁ তাৰপিছত মানে কি ক'ম বহুত গৰম এইফালে বহি আছে মানুহবিলাক এয়া আৰু আমি নাই নমা এবাৰ নামি কিনে আকৌ আহি আছোঁ মানে গাড়ীতে বহি থাকিলোঁহি হাৱা মাৰি আছে ইয়াতে ইমান ঠেকেচা লৈ আহিছে ন আমাক যে গাইছ অৱস্থা মানে বেয়া কৰি লৈছে পুৰা ঠেকেচাই মানে পেটু চেটু ওলাই যাওঁ হৈ গৈছে ক'ত যাওঁ মোৰ ষ্টাৰটো দেখিয়ে নাপালে ন তথাপিও এইযোৰ মানে পূজাবোৰ পিন্ধি আহিছিলোঁ মানে গমেই নাই পোৱা তাই মনে মনেকৈ পিন্ধিছোঁ মানে কি দেখা পাইছেনে নাই নাজানো আৰু ধুনীয়াকৈ বহি লৈছোঁ মানে মই পূৰা গৰম সেইটো কাৰণে গাড়ীতে বহি আছোঁ আৰু ধুনীয়া হাৱা আহি আছে কিন্তু ইয়াতে আৰু আজি আপোনালোকে মন কৰিছিলে ঘৰত মানে এইটো কি বুলি কয় এইটো ৰেইনব' ওলাইছিলে মানে বেলিটো পূৰা ইমান ধুনীয়াকৈ ওলাইছে নহয় ফটো মাৰা আছে বাৰু মই পাছত দেখাওঁ আপোনালোকক এতিয়া ইহঁতৰ হৈ গ'ল এতিয়া যাবলৈ ওলাই আছে ইহঁতে চাগে মোবাইলটো কৈ মোক ইয়াতে আছে ক'ত গ'ল কোনত বহিব গৈছে
আৰু ফাইনেলি গাইছ আহি পালোঁ ঘৰ মানে বহুত গৰম আছিলে কি ক'ম আৰু একো উপায় নাই এইজনী পাগলী হ'ল কিহৰ বা ইমান হাঁহিব লাগিছে কি হ'ল তাই মোক ভিডিঅ' এটা দেখাই আছে কিবা বোলে ফানি ভিডিঅ' আপোনালোকে চাব নেকি দেখাই দিম ভিডিঅ'টো মানে ফানি ভিডিঅ' এটা দেখাই আছিলে তাকে হাঁহি মানে এজনীয়ে খাৰাপ হৈ গৈছে গতিকে আজি ইমানেই আছিল ভিডিঅ'টো ব্লগটো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক আজিলৈ আহিলোঁ বাই বাই